তই চাগে আজি চব পাৰিবি ন? তোৰ এনেও কমপ্লিট হৈয়ে আছে ন? মোৰ কি হ'ব জানো, মোৰ ভয়ে লাগিছে পাই। মই কালি ৰাতিহে পঢ়িছিলোঁ আৰু মই যি পঢ়িছিলোঁ মানে মূৰৰ পৰা ওলাই গ'ল। মোৰতো এটা লেচনো কমপ্লিট নহ'ল, গম পাইছনে? কি হ'ব ভয়ে লাগিছে পাই। একদম গেলিবা জানো আজি পৰীক্ষা। এইটো টেষ্ট ফাইনেল নহয় নহয়, আৰু ফাইনেল হ'লে ইয়াৰ পৰা মাৰ্কছ নাযায় নহয়। আৰু ময়ো পঢ়া নাই জানো, মই কালি ৰাতিহে পঢ়িছিলোঁ অলপ। ভয় কৰিব নালাগে দেই, যি হ'ব দেখা যাব। প্ৰীতি, তই কৈছনে এনেকে? মোৰ বিশ্বাসে হোৱা নাই পাই। তই যিজনী ছোৱালী 1 মাৰ্ক এটা কমিলেও একদম গোটেই হাংগামা লগাই দিওঁ, কথাটো মানে বিশ্বাস কৰিব পৰা নাই। তই সঁচাকে পঢ়া নাই নেকি? সঁচাকে নাই পঢ়া অ'। এইবোৰ বাদেচোন, শুনচোন, কাইলৈ ওলাবিচোন, আমাৰ ওচৰৰ পাৰ্কখনলৈ যাম দেই দুইজনী। ৰচোন, মাক সুধিব লাগিব। মানে এক্সাম পালেহিয়ে নহয়, মায়ে বা যাবলৈ দিয়ে নে নিদিয়ে। যদি দিয়ে যাম বাৰু। ওলাবি ওলাবি, কাইলৈ ভাল লাগিব। কিমাননো পঢ়ি থাকিবি পৰীক্ষা হ'ব বুলি? পৰীক্ষা আহিব গৈ থাকিব ন? পৰীক্ষা হোৱা দুদিনমান আগত পঢ়িলেও হ'ব। এতিয়াৰ পৰা পঢ়িনো কি কৰিবি ন? কাইলৈ ওলাবি দেই। ওলাম বাৰু দেই। আজি চাগে পৰীক্ষাটো ভালেই দিবি ন? জানো কি হয়, টুকুৰা দুটামান লৈ আহিছো আৰু কমন পৰে বা নপৰে আকৌ। কমন আহিলে মোকো দেখুৱাবি দেই, মই তোক চিখৰ পেকেট খুৱাই দিম দেই। দেখুৱাবি আকৌ, নেদেখুৱাকে নাথাকিবি। বেল মাৰিলে দেখোন, ব'ল যাওঁ যাওঁ। ব'ল ব'ল, এই চিটটো চাব লাগিব নহয়। ভয়হে লাগিছে পাই, দেখুৱাবি দেই মোক। ময়ে নোৱাৰো, তোক আকৌ কি দেখুৱাম? যদি পাৰো দেখুৱাম বাৰু দেই। ল'ৰা, টুকুৰাবোৰ এতিয়াই আগজেপলৈ আনি ল, নহবা এই বুঢ়া টপা মাষ্টৰটো আহিলে নোৱাৰিবি, গম পাইছ নে? একদম মৰিয়াই মাৰিব এইটো টপাটোৱে। পৰীক্ষা আৰম্ভ হোৱাই নাই, তহঁতৰ কিহৰ হুলস্থুল? কিহৰ এইবোৰ ফুচফুচনি? একদম টিক্কা চেলিয়া বেদ দিম, একদম বহি থাক শান্তিকে। Sorry, sir. দেখিছ, বহি দিয়াই নাই, চিধাই আহি গালি দিছেহি। টপাটো একদম দেখিবলৈ মন নাযায়। এইটো মূৰটোত একদম তবলা বজাই একদম মূৰত ফুটাই দিবলৈ মন যায়। ঐ, লাহে লাহে ক, শুনিব। শুনিলে এইখিনিতে আহি বেতন দি থৈ যাবহি একদম। পৰীক্ষা চৰীক্ষা দিবলৈ নাপাম আকৌ। মনে মনে থাক, মনে মনে থাক তই। মই কিবা ভয় কৰোঁ নি এইবোৰ ৰাখিলে? ঐ, হুলস্থুল কৰি নাথাক, কিবা খং উঠিব একদম এফালৰ পৰা কোপাই পেলাম চবকে। পৰীক্ষা চৰীক্ষা দিবলৈ নাপাবি তহঁতি, কৈ দিছো আকৌ। একদম চাইলেণ্টকে থাক। এয়া প্ৰশ্ন, প্ৰীতি তই এখন এখন চবকে দি দেচোন। অ'কে ছাৰ। এইখন কি আহিলে? পঢ়াৰ ভিতৰত দেখোন এটাও প্ৰশ্ন নাহিলে। কি হ'ব এতিয়া? মই একোৱেই নোৱাৰো দেখোন। হৰি হৰি, এই টপাতে ক'ৰ পৰা প্ৰশ্ন কাটিছে ন এইবোৰ? একো বুজি বাজিয়ে পোৱা নাই দেখোন। ইয়াত শাক খোৱা কথাই কৈছে নে ভাত খোৱা কথাই কৈছে? হ'লে একদম মূৰটো ঘূৰাই গৈছে দেই। মূৰটো কিবা লাগি গৈছেগে পাই। একো বুজি বাজি পোৱা নাই। একদম মোৰে কাম নাইকিয়া দি গৈছেগে পাই। কেনেবাকে যদি আলুগুটি পাওঁ, এই টপা মাষ্টৰে মোক টিকা ৰঙা কৰি দিব। ঘৰততো মা আৰু দেউতা মাৰ পিছত খাবলৈ আছে। মই একদম মোৰে কাম নাইকিয়া দি গৈছে পাই। মোৰে ঘূৰাইছে। হৰি হৰি, মোৰ মূৰ ঘূৰাই গৈছেগে। মই কি কৰিম এতিয়া? আহিছে দেই দুটামান কমন। ঐ, 3 নম্বৰটোও কমন আহিছে। আজি যেনে তেনে 30টা কৰিব পাৰিম আৰু পাই। হে ভগৱান, চকু মেলি চালা আৰু দেই তুমি মোক। পাগল হলি নি? দাঁতকেইটা চেলাই আছ যে, ইমান টান প্ৰশ্ন আহিছে। মই একদম মোৰে কাম নাইকিয়া দি গৈছে, মুখ ঘূৰাই গৈছেগে। সি আকৌ দাঁতে 32টা দাঁত একদম চেলাই আছে। চাচোন সি কেনেকে। এইটো কমন আহিছে অ', দুটামান কমন আহিছে, সেইটো কেনে হাঁহি আছো। সঁচাই কৈছে নি তই? এতিয়াহে মই একদম জীয়াটো আহিছে পাই। একদম মানে কিবা লাগে, অন্থ কণ্ঠ শুকাই গৈছিলে জানো? মোৰ একদম মানে প্ৰশ্নখন দেখি এতিয়াহে শান্তি লাগিছে পাই। মই থাকোঁতেনে তই চিন্তাই নকৰিবি বুজিছ। এতিয়া কৰোঁ। উলিয়াইছো ৰ, তই খালি মুখেৰে আৱাজ নিদিবি দেই। কেনেবাকে যদি অকণমানকে শুনে, এই টপা মাষ্টৰে আহি পেলাই আমাক একদম কি কৰিব তই জানোৱেই নহয় আৰু। নকৰোঁ, তই উলিয়া। ঐ প্ৰীতি, ইমান কি কৰিছ? তই দেখোন মোক কৈছিলি একো পঢ়াই নাই বুলি। এতিয়া কেনেকে পাৰিছ হয়? কি কৰিছ ন? কচোন ক, মোকো ক। মই একোৱেই কৰা নাই জানো। ময়ো পৰা নাই জানো। কিবা কিবি সাজি সাজি লিখি আছো আৰু। দেখা নাই ছাৰে কেনেকে চাই আছে, সেইটো কাৰণে লিখি আছো আকৌ। মোক
এতিয়াহে লিখিব লাগে কিবা ময়ো তেনেকৈ সাজি কৰি দেখিছোঁ তয়ো লিখি দে হোৱাটছএপত আৰু মেছেঞ্জাৰত যেনেকৈ মেছেজ কৰে তেনেকৈ ডাইন আৰু তেনেকৈ লিখি দে আৰু যেতিয়া সঁচাকৈ কৈছেনে ইংলিছ জানো তেনেকৈ লিখে লিখিয়ে দিওঁ দে তাই কৈছে যদি তাইনো ফ্ৰেণ্ড হৈ কেলে মিছাকৈ ক'ব ন ময়ো লিখোঁ আৰু দে তেনেকৈ জিতি মই পাৰিলোঁ তাইক কেলে ৰখাম মই ইমান কষ্ট কৰি পঢ়ি আহিছোঁ তাত পঢ়িব নোৱাৰে নেকি এতিয়া আহি পৰীক্ষা হলত সুধিবলৈ আহিছে মোক দিন ভৰিলে এবাৰ মই একো ভালকৈ নিলিখিলোৱে দেখোন টাইম হৈ গ'ল তোমালোকে বহিবোৰ জমা দি আহি মোক এতিয়া আৰু লিখিব টাইম নাই বহি দিয়া সকলোৱে বহি দিয়া আহি মোক আমি 30 এটাও যেনে তেনে কৰিব পাৰিলোঁ ন ভাল লাগি গৈছে পাই মনটো ভাই তই মোক ইমানখিনি সহায় কৰি দি বল তোক শিখৰ খুৱাম বুলি কৈছিলোঁ নহয় এপেকেট নহয় মই তোক 2 পেকেট খুৱাম বল বল যাওঁ তই ইয়াত কি কৰিছহি মই তোক ইমান বিচাৰি আছোঁ তই দেখোন কৈছিলি তোৰ পৰীক্ষা বেয়া হ'ল বুলি তই যে হাঁহি আছ কিয় ন অলপো মনটো বেয়া লগা নাই নে বাৰু পৰীক্ষা বেয়া গ'লো সেইবুলি কি মনটো বেয়া কৰি থাকিম নেকি পৰীক্ষা যি হ'ল আৰু দেই কাইলৈ পাঠ যাম নহয় ভাল লাগিব ওলাবি আকৌ দেই কিয়নো মন বেয়া কৰি আছ যি হ'ল আৰু দেই বাদ দে এইবোৰ কথা যোৱা কথা গ'ল আৰু দেই তই ঠিকেই কৈছ যোৱা কথা গ'ল আৰু এইবোৰ ভাবি নাথাকোঁ দে এতিয়া ব'ল ঘৰলৈ যাওঁ টিউচনো আছে নহয় টিউচনলৈ নহ'বা দেৰি হ'ব ব'ল যাওঁ